হেল্ল' মাই ডিয়াৰ ষ্টুডেণ্ট, আজি আমি ক্লাছ 10ৰ গণিতৰ 1.1 অনুশীলনীৰ যিবোৰ কুৱেশ্যন আছে এইবোৰ সলভ কৰিম। তো আমি 1 নম্বৰটো চাম যে 1 নম্বৰত দিয়া আছে ইউক্লিডৰ কৰণবিধি ব্যৱহাৰ কৰি গসাগু উলিওৱা, আৰু 1 নম্বৰৰ 1টো চাম। 1 নম্বৰ 1টোত দিয়া আছে 135 আৰু 225 অৰ্থাৎ 225 এই দুটাৰ ইউক্লিডৰ কৰণবিধি ব্যৱহাৰ কৰি গসাগু উলিয়াব লাগে। তো প্ৰথমতে আমি চাম যে এই দুটা সংখ্যাৰ ভিতৰত কোনটো ডাঙৰ। যেটো ডাঙৰ হ'ব আমি ফাৰ্ষ্টতে লিখি ল'ম 225 গ্ৰেটাৰ দেন 135। তাৰপিছত 225ক ইজিকেল 135ৰে হৰণ কৰিব লাগে। কিমান বাৰ যাব আমি ইয়াত হৰণ কৰিম। 225 ডিভাইডেড 135, যদি আমি একবাৰ দিওঁ 135 হ'ব, একবাৰ 135, বাকী কিমান থাকিব 5ৰ পৰা 5 গ'লে 0, 2ৰ পৰা 3 নাযায়, গতিকে ইফালে এক ধাৰ লৈ 12 হ'ব, 12ৰ পৰা 3 গ'লে 9, আৰু 1 থাকিব, 1ৰ পৰা 1 গ'লে 0, তো লিখিব নালাগে। তো ইয়াত আমি কিমান বাৰ পূৰণ কৰিছোঁ, একবাৰ পূৰণ কৰিছোঁ, আৰু একবাৰ পূৰণ কৰোঁতে বাকী কিমান ৰ'ল 90, তো 90টো ইয়াত লিখি দিছোঁ। নেক্সট আমি কি কৰিম, যেতিয়ালৈকে এই সংখ্যাটো ভাগশেষ 0 নহয় তেতিয়ালৈকে আমি অংকবিলাক কৰি থাকিব লাগিব। নেক্সট আমি কি কৰিম, আকৌ লিখিম 135 ইজিকেল 90ৰে হৰণ কৰিম। সেম 135ক 90ৰে কিমান বাৰ যাব, দুইবাৰ দিলে বেছি হৈ যাব, একবাৰ দিম, গতিকে 90 হ'ব। 5ৰ পৰা 0 গ'লে 5, 13ৰ পৰা 9 গ'লে 4, 45 হ'ব। তো পূৰণ কিমান বাৰ দিছোঁ আমি, একবাৰ পূৰণ কৰিছোঁ, আৰু প্লাছ বাকী কিমান ৰ'ল 45 ইজ ইমপ্লাই আকৌ লিখিম 90 ইজিকেল 45। আমি জানো যে 45ৰে 2ক যেতিয়া আমি পূৰণ কৰিম তেতিয়া 90 পোৱা যাব, অৰ্থাৎ 45 2 গুণ 90, প্লাছ বাকী কিমান থাকিব 0 থাকিব, গতিকে ভাগশেষ 0 থেকে গসাগু হ'ব যিটো আমি হৰণ কৰিছোঁ 45। এইখিনি আছিল ইয়াৰ এনসাৰ।